এতিয়া সমগ্ৰ ভাৰততে এগৰাকী অসম কন্যাৰ নাম বহুত বেছি চৰ্চাত আছে আৰু চৰ্চাত নাথাকিবনো কিয় কাৰণ তেখেতে যেটো কাম কৰিছে যেটো তেখেতে উচ্চ মানৰ পাৰফৰমেন্স কৰিছে বুলি মই কম হে পাৰফৰমেন্সটোৰ বাবে তেখেত প্ৰশংসাৰ এটি যোগ্য আৰু আপোনালোক সকলোকে মই ভাল খবৰ জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগৰ পাছতে এগৰাকী অসম কন্যাই এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ হৈ প্ৰথমখন ইন্টাৰনেশ্যনেল মেচ খেলিছে বা আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে আৰু প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ বুলি ক'ব লাগিব অসমৰ যিয়ে নেকি ভাৰতীয় ওমেন টিমত স্থান পায় প্লেইং 11ত স্থান পালে কিন্তু বেটিং কৰিবলৈ তেখেতে নাপালে বাৰু তথাপিও যেটো উইকেট কিপিং কৰিছে হে উইকেট কিপিং স্কিলটোৰ বাবে বৰ্তমান সময়ত উমা চেত্ৰী বহুত বেছি চৰ্চাত সোমাই পৰিছে বুলি ক'ব লাগিব আৰু আজি ভিডিঅ'টো প্ৰথমতে উমা চেত্ৰীৰ বাবে এটা লাইক হ'ব লাগে বহুত এটা সুন্দৰ যাত্ৰা বুলি ক'ব লাগিব এগৰাকী খেলুৱৈ তাৰ লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই ভাল খবৰ জনাই দিব বিচাৰিছো প্ৰথমতে যে উমা চেত্ৰীয়ে কালিৰ দিনটোত ডেবিউ কৰিছে ইন্টাৰনেশ্যনেল ডেবিউ কৰিছে কিন্তু মেচখন বৰষুণৰ বাবে মাজতে বাতিল কৰিবলগীয়া হৈ যায় ইয়াৰ লগতে আৰু এটা সুখবৰ আছে যে উমা চেত্ৰীক আগন্তুক সময়ত যি এছিয়া কাপ আহি আছে মহিলাৰ হে ওমেন এছিয়া কাপলৈও সিলেক্ট কৰা হৈছে মূল একাদশত তেখেতে স্থান পায় না পায় নাজানো তাত এছিয়া কাপত কিন্তু 15 জনীয়া দলত থাকিব উমা চেত্ৰী এটো একেবাৰে কনফাৰ্ম হৈ গৈছে গতিকে এটো এটা ভাল খবৰ যে অসমৰ এগৰাকী কন্যা আছে ইণ্ডিয়া ওমেন টিমত তাৰ লগতে এগৰাকী অসম সন্তান ভাৰতৰ পুৰুষ দলত আছে এটো এটা বহুত বেছি ভাল কথা বুলি ক'ব লাগিব বহুত বছৰ হৈ গ'ল স্বাধীনতা হোৱাৰ পাছত আমি প্ৰথমবাৰৰ বাবে দেখা পাইছো যে ইণ্ডিয়া ওমেন টিমত এগৰাকী অসম কন্যাই খেলে বা ইণ্ডিয়াৰ যি পুৰুষ টিম আছে হে পুৰুষ টিমত গৈ এগৰাকী অসম সন্তানে খেলি আছে মই নামটো কৈছোই উমা চেত্ৰী আৰু ৰিয়ান পৰাগৰ গতিকে বহুত এটি গৌৰৱৰ কথা বুলি কম আৰু উমা চেত্ৰীয়ে কালিৰ যেটো উইকেট কিপিং কৰিছে যেটো তেখেতে ষ্টাম্পিং কৰিছে এই ষ্টাম্পিংটোৰ বাবে বহুত বেছি চৰ্চাত এতিয়া সোমাই পৰিছে আৰু সকলোৱে জানে যে ষ্টাম্পিং কৰাটো ইমান বেছি সহজ কথা নহয় এজ এ উইকেট কিপাৰ তেখেতে ভাল উইকেট কিপিং স্কিল দেখাইছে আৰু মই আগতে উমা চেত্ৰীৰ কথা কৈছোই যে এজ এ গুড উইকেট কিপাৰ বেটাৰ আহিবলগীয়া টাইমত ভাৰতীয় টিমৰ হয়তো বহুত এগৰাকী ডাঙৰ প্লেয়াৰ হ'বলৈ গৈ আছে ভাৰতীয় ওমেন টিমৰ হয়তো ভৱিষ্যত হ'ব পাৰে উমা চেত্ৰী আৰু বয়স বহুত বেছি কম খেলুৱৈগৰাকীৰ হয়তো 20-21 বছৰ মানহে হৈছে নেকি মোৰ যদি ভুল হোৱা নাই বহুত বেছি বয়স কম গতিকে ভৱিষ্যত বৰ্তমান সময়ত BCCI উমা চেত্ৰীক দেখা পাইছে গতিকে এইভাবে তেখেতক কিমানকৈ বেক কৰা দেখা গৈছে হয় খেলিবলৈ পোৱা নাই কিন্তু টিমত আছে তেখেতক বাহিৰ কৰি দিয়া নাই টিমৰ পৰা একেবাৰে ভৰসা কৰি ৰখাই থৈছে যে যদি কেনেবাকৈ ৰিচা ঘোষৰ কিবা হয় তেনেহলে আমাৰ হাতত উমা চেত্ৰী আছে এজ এ বেকআপ উইকেট কিপাৰ যদি ইয়াষ্টিকা ভাটিয়াৰ কিবা হৈ যায় তেনেহলে আমাৰ হাতত কোনো চিন্তা নাই উমা চেত্ৰীৰ দৰে এগৰাকী প্ৰতিভাৱান খেলুৱৈ বহি আছে বেঞ্চত তথাপিও কালিৰ দিনটোত তেখেতক ডেবিউ কৰাই ৰিচা ঘোষক আৰাম দিলে আৰু ডেবিউ কৰালে বহুত বেছি আনলাকি বুলি মই কম কাৰণ বেটিং কৰা হলে হয়তো ভাল লাগিল হয় উমা চেত্ৰীৰ যদি বেটিং কৰিবলৈ আহিলে হয় তেতিয়া হয়তো ভাল লাগিল হয় কিন্তু ইতিহাস হৈ ৰব বুলি ক'ব লাগিব যে তেখেতৰ ৰেকৰ্ড গঢ়িয়াই দিছে ভাৰতীয় ওমেন টিমৰ হৈ খেলা প্ৰথম গৰাকী অসম কন্যা অসমৰ মহিলা ক্ৰিকেটাৰ হৈ পৰিছে গতিকে ইয়াতকৈ আৰু ভাল খবৰ একো হ'ব নোৱাৰে বুলি মই ভাবো যোৱা এটা সপ্তাহৰ ভিতৰত অসমৰ যি ক্ৰীড়া ক্ষেত্ৰ হেতু একেবাৰে সলনি হৈ গৈছে বুলি ক'ব লাগিব আৰু আশা কৰিম উমাৰ যি ভৱিষ্যত হেতু উজ্জ্বল হওক আৰু ভাৰতীয় টিমৰ হৈ খেলে এয়া মই আশা কৰিম আৰু এয়া মাথো এক আৰম্ভণিহে উমা চেত্ৰীৰ আৰু বহুতো আহিবলগীয়া টাইমত পিকচাৰ বাকি আছে বুলি মই কম উমা চেত্ৰীয়ে ভাৰতীয় দলক বহুতো মেচ জিকাব বুলি মই ভাবো তেখেতৰ যেটো স্কিল তেখেতৰ যেটো প্ৰতিভা এই প্ৰতিভা বিকাশ হ'বলৈ আছে আৰু সমগ্ৰ বিশ্ববাসীয়ে কেৱল অসমবাসীয়ে নহয় সমগ্ৰ ভাৰতবাসীয়ে উমা চেত্ৰীৰ বেটিং দেখিব ৰিয়ান পৰাগৰ বেটিং দেখিব দুই অসমৰ হীৰা উজ্বলি উঠিব আন্তঃৰাষ্ট্ৰীয় মঞ্চত এইটোৱে মই আশা কৰিম আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'